নমস্কাৰ অসমীয়া টেকনিকেল শিক্ষামূলক ইউটিউব চেনেল দাপোনলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এই ভিডিঅ'টিত ফিফা ৱৰ্ল্ড কাপ 2018ত ব্যৱহৃত কৰিবলগীয়া টেকন'লজিসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে আপোনালোকে এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক, কিয়নো আমি প্ৰতিদিনে এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে লৈ আহিম। তেন্তে পলম নকৰি আহক আৰম্ভ কৰোঁ আমাৰ আজি এই ভিডিঅ'টি। ফিফা ৱৰ্ল্ড কাপ 2018 আৰম্ভ হৈছে। ইয়াত যোৱা বছৰৰ দৰে এই বছৰো গ'ল লাইন টেকন'লজি নামৰ এটা টেকন'লজি ব্যৱহাৰ কৰা হৈছে, যাৰ সহায়ত খেলত হোৱা গ'লটো সঠিককৈ হৈছে নে নাই তাক জানিব পৰা যাব। কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে কেতিয়াবা বলটো মাত্ৰ অলপ ভিতৰত সোমাই বা লাইনত লগালগিকৈ অৱস্থাত থাকে। তেনেকুৱা ক্ষেত্ৰত এই গ'ল লাইন টেকন'লজিটোৱে কাম কৰে সুন্দৰ একুৱেঞ্চিৰ যোগেদি, য'ত ই গ'ল হ'ল নে নাই তাক সঠিক ৰূপত নিৰূপণ কৰে। যেনেদৰে ক্ৰিকেটত হট আই, হট স্পট আদি ব্যৱহাৰ কৰা হৈছে বৰ্তমান টেকন'লজিসমূহ। সেইদৰে ফুটবলৰ ক্ষেত্ৰত যদি গোটেই বলটোৱে গ'ল লাইনৰ পাৰ কৰে তেতিয়াহে গ'লটো ভেলিড হয় অথবা ই ইনভেলিড হয়। এই টেকন'লজিৰ 14টা কেমেৰাৰ সহায় লোৱা হৈছে, যাৰ 7টা কেমেৰা ফিল্ডখনৰ এটা ফালে আৰু আন 7টা কেমেৰা ফুটবল ফিল্ডখনৰ আনটো ফালে লগোৱা হয়। ইয়াৰ উপৰি গ'ল পোষ্টৰ বাবে কিছুমান বিশেষকৈ কেমেৰা লগোৱা হয়। এই কেমেৰাকেইটা হাই স্পীডৰ হয়। এই সকলোবোৰ কেমেৰা মিলি খেলপথাৰখনৰ এটা 3D মডেল তৈয়াৰ কৰে আৰু ফুটবলটোৰ সঠিক পজিশ্যন নিৰূপণ কৰাত ই সহায় কৰে। ইয়াৰ সহায়ত বলটোক ট্ৰেক কৰিব পৰা যায় আৰু খেলৰ ৰেফাৰীৰ হাতত যিটো ঘড়ী লগোৱা থাকে, ঘড়ী পিন্ধি থাকে যিটো ৰেফাৰীয়ে, সেই ঘড়ীটোত গ'লটো হৈছে নে নাই তাৰ নটিফিকেশ্যন আহি থাকে। 2014 চনত প্ৰথমবাৰ এই টেকন'লজিটো ব্যৱহাৰ কৰা হৈছিল আৰু 2014 বৰ্ষৰ দৰেই এইবাৰো এই টেকন'লজিটো ব্যৱহাৰ কৰা হৈছে 2018 চনৰ বিশ্বকাপত। তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় অসম।